সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেই। আৰু আমাৰ ল'ৰা ছোৱালী দেখিছে নাই কিমান কচুগুটি দেখিছে। গতিকে মোৰ এগৰাকী ভিউৱাৰ্ছে সুধিছিলে যে মোৰ বেচিনটো কেনেকৈ বনাইছিলোঁ বোলে ভালদৰে ভিডিঅ' এটা দিবচোন। মানে দিনত মই এইকেইটাক চম্ভালি থাকোঁতে মোৰ ভাগৰ লাগি যায়গৈ, গতিকে ভিডিঅ' বনাবলৈ আৰু শক্তি নহয়। গতিকে এতিয়া ৰাতি সাজ খাই বৈ ধুই পখালি আজৰি, কাৰণ ৰাতি মই প্ৰায় ধুইয়ে থওঁ ৰাতিপুৱা অকণমান, তেতিয়া বহুতখিনি কাম সস্তা হয়। আৰু এতিয়া ধুই থাকোঁতে মনত পৰিলে ভিডিঅ' এটা বোলো বনাম বুলি ভাবি আছিলোঁ, সময়ে নাপাওঁ গম পাইছেনে। ইহঁতি মানে ইমান উৎপাত কৰি থাকে নহয়, আৰু চিঞৰ বাখত বনাবও মন নাযায়। দেখিছে নাই ইমান কচুগুটি। যি কি নহওক বোলো কৈ দিছোঁ, সেইটো বৰ দামী বেচিন নহয় বাৰু, বৰ হেৰি নহয়, লটপটৰ এনেই বনাই থোৱা। এই গাঁৱৰে ভতিজা ল'ৰা এটাই বনাই দিছিলে, 2000মান লৈছিলে। আৰু এইটো মানে মোক দেউতাকে অনলাইনত আনি দিছিলে। এইটো কাঁহী বাতি থোৱা এই ষ্টেণ্ডটো এনেদৰে মানে দাঙিব পাৰি, আৰু এইফালে পানী পৰিবৰ কাৰণে এখন ট্ৰে আছে। কিন্তু বনাওঁতে মই এইডাল দি পালোঁ কাৰণে কি হয়, এতিয়া ট্ৰেখন ওপৰৰ পৰা দাঙি মেলি এইটো উলিয়াই মেলি পানীখিনি পেলাবলগীয়া হয়। আৰু এই বেচিনটো বনাওঁতে চব মানে জোখখিনি কি হয়, এইটো মতে লৈ গৈছিলে, এই কাঁহী বাতি থোৱাটো মতে। আৰু এই বেচিনটো আগতে আমি কোৱাৰ্টাৰত আছিলোঁ তেতিয়া ব্যৱহাৰ কৰিছিলোঁ, গতিকে এই বেচিনটোৰ জোখটো লৈহে মোৰ ষ্টেণ্ডডালি বনাই দিছিলে। এয়া দেখিছেনে এনেদৰে বনাই দিছিলে। গতিকে আপোনালোকে বস্তু যদি এনেকুৱা লৈ লয় বা এই বেচিনটো আনি লয়, তাৰপিছতহে ষ্টেণ্ডডালি জোখটো দিব, তেতিয়া ধুনীয়াকৈ মিলে। আৰু এইটো মই অনলাইনত অনা হয়, এমাজনত আনিছিলোঁ। আপোনালোকে চাৰ্চ কৰিলে পাবই এইবোৰ বস্তু। প্লাষ্টিকৰো পায়, সেইটো ষ্টীলৰ হয়। বস্তুটো বেয়া নহয় বাৰু, ধুনীয়াকৈ পানী মানে ধুই মেলি থ'ব পৰা ধুনীয়াকৈ ছিষ্টেমটো ভাল, পানীখিনিও তলত ট্ৰেখনত পৰি যায়। আৰু সেই ল'ৰাটোৱে মোক এই ষ্টেণ্ডডালিও বনাই দিছিলে। এডাল 5000 লৈছিলে। আৰু জোতাৰ ৰেগ এডাল বনাই দিছিলে। এনেই কেঁচা ঘৰত কাম হ'ব পৰাকৈ মানে বনাই লৈছোঁ আৰু বস্তুবোৰ, কাৰণ অকণমান চিজিলকৈ থ'ব পালে ভাল লাগে। আৰু পানী যোৱা ছিষ্টেমটো দেখুৱাই দিছোঁ ৰ'ব। এইফালে ওলাই আহি পানী এইফালে মই পাইপ এডাল মানে এইফালে ভৰাই মেলি এইফালে টিউবৱেলৰ মানে নলাত পৰা ছিষ্টেমটো কৰি দিছোঁ। অৱশ্যে এইবোৰ বৰ হেভি পকাও নহয়, এনেই চেন কেবল দি অকণমান মাৰি দিয়া হৈছে। আৰু প্ৰথম এইখিনি মানে কেঁচাই আছিলে, কিন্তু আমাৰ এওঁলোকে ইমান বোকা খেলে নহয়, গতিকে সেইখিনি চেন কেবল দি অকণমান এনেই পকা কৰি দিয়া হ'ল। আৰু চিম্পুলকৈ এনেই বনাই থৈছোঁ, কিন্তু কেঁচা ঘৰত বোলে বৰ হেৰি হ'লেও অকণমান সুবিধা কৰি দিলে ভিতৰতে ভাল হয়। গতিকে ভিতৰতে টিউবৱেল চিউবৱেল মেৰিয়াই মেলি বাথৰুম চাথৰুম চব মানে ইমান বাৰু চফাকৈ থোৱা নাই দেই। ল'ৰা ছোৱালী ঘৰত ইফালে কাম কৰিলে সিফালে কাম দুটামান উলিয়াই, এতিয়া মোৰ বাহিৰৰ ঘৰটো গোটেই বস্তু খচং মচং কৰিলে। গতিকে সেয়াই, যি কি নহওক বেচিনটো দেখুৱাব কৈছিলে কাৰণে এনেকৈ ছিষ্টেমটো কৰিছোঁ, দেখুৱাই দিছোঁ। কোনোবাই খুৱাই যদি খুৱাই ল'ব বাৰু। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ, বাই বাই।